আয়ান ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ অসমীয়া পাঠ্যক্ৰমৰ অন্তৰ্গত অসমীয়া ব্যাকৰণৰ এটি পাঠ বৰ্ণ বা আখৰ। আজি এই পাঠটিত উদাহৰণৰ সৈতে আলোচনা কৰিম বৰ্ণ বা আখৰ কাক কয় আৰু ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ। তাৰ আগতে তোমালোকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেকুৱা ধৰণৰ পাঠভিত্তিক ভিডিঅ' বা আলোচনা পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। লগতে বেল আইকনটো টিপি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনসমূহ পাই যোৱা। এতিয়া পলম নকৰি আজিৰ আলোচ্য বিষয়লৈ আগবাঢ়িছোঁ। আজিৰ আলোচ্য বিষয় হৈছে বৰ্ণ বা আখৰ। বৰ্ণ কাক কয় বা আখৰ কাক কয়? যি চিনৰ জৰিয়তে অসমীয়া ভাষা লিখা হয় তাক বৰ্ণ বা আখৰ বুলি কোৱা হয়। উদাহৰণ হিচাপে অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ঋ, এ, ঐ, উ, অ। এই অ ফলাৰ 11টা আখৰ আৰু এই প্ৰত্যেকটোৱে অসমীয়া ভাষা লিখোঁতে ব্যৱহাৰ কৰা হয়। গতিকে এইকেইটাক বৰ্ণ বা আখৰ বুলি কোৱা হয়। আনহাতে ক ফলাৰ ক, খ, গ, ঘ, ঙ এনেকৈ চন্দ্ৰবিন্দুকলৈকে এই 41টা ক ফলাৰ আখৰ আছে আৰু এই ক ফলাৰ 41টা আখৰো অসমীয়া ভাষা লিখাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। প্ৰত্যেকটো একোটা আচলতে চিন আৰু এই চিনসমূহ ব্যৱহাৰ কৰি আমি কি কৰোঁ? অসমীয়া ভাষা লিখোঁ। গতিকে এই চিনসমূহক বৰ্ণ বা আখৰ বুলি কোৱা হয়। বৰ্ণ বা আখৰ দুই প্ৰকাৰ, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। স্বৰবৰ্ণ হৈছে যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় ল'ব নালাগে তাক স্বৰবৰ্ণ বুলি কোৱা হয়। উদাহৰণ হিচাপে অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ঋ, এ, ঐ, উ, অ। অ ফলাৰ এই 11টা বৰ্ণ হৈছে স্বৰবৰ্ণ। এই বৰ্ণকেইটা যেতিয়া আমি উচ্চাৰণ কৰিম তেতিয়া কোনো ধৰণৰ আন বৰ্ণৰ সহায় ল'ব নালাগে। ই নিজে নিজেই উচ্চাৰিত হয়। গতিকে এই বৰ্ণসমূহক স্বৰবৰ্ণ বুলি কোৱা হয়। এতিয়া আহিছোঁ ব্যঞ্জন বৰ্ণলৈ। যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় ল'ব লাগে তাক ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়। ক ফলাৰ 41টা বৰ্ণ আছে, কৰ পৰা আৰম্ভ কৰি চন্দ্ৰবিন্দুকলৈকে আৰু এই গোটেইকেইটা হৈছে ব্যঞ্জন বৰ্ণ। প্ৰত্যেকটো আখৰ বা বৰ্ণ আমি নিজে নিজে উচ্চাৰণ কৰি চাম। ক শেষৰ ফালে অ উচ্চাৰণ হৈছে, খ শেষৰ ফালে অ উচ্চাৰণ হৈছে, গ শেষৰ ফালে অ উচ্চাৰণ হৈছে, ঘ শেষৰ ফালে অ উচ্চাৰণ হৈছে, ঙ আৰু এইটো অকলে উচ্চাৰিত হ'ব পৰা নাই, বেলেগ বৰ্ণৰ সহায় লৈছে। কৰ পৰা চন্দ্ৰবিন্দুকলৈকে যিমানকেইটা বৰ্ণ আছে অৰ্থাৎ 41টা বৰ্ণ আছে, এই প্ৰত্যেকটো বৰ্ণই উচ্চাৰণ কৰিব যাওঁতে আমি বেলেগ বৰ্ণৰ সহায় ল'ব লাগে। গতিকে এই বৰ্ণকেইটাক ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়। এতিয়া আহিছোঁ ব্যঞ্জন বৰ্ণৰ ভাগসমূহলৈ। ব্যঞ্জন বৰ্ণৰ এটি ভাগ হৈছে স্পৰ্শ বৰ্ণ। এতিয়া স্পৰ্শ বৰ্ণ হৈছে যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে জিভাৰ কোনো এটা অংশ মুখৰ কোনো এটা অংশৰ লগত স্পৰ্শ কৰে তাক স্পৰ্শ বৰ্ণ বুলি কোৱা হয়। যেনে কৰ পৰা মলৈ 25টা বৰ্ণ আছে আৰু এই 25টা বৰ্ণক স্পৰ্শ বৰ্ণ বুলি কোৱা হয়। স্পৰ্শ বৰ্ণক 5টা ভাগত, প্ৰতিটো ভাগত 5টাকৈ বৰ্ণ ভাগ কৰা হৈছে। স্পৰ্শ বৰ্ণক বৰ্গীয় বৰ্ণ বুলি কোৱা হয়। ওপৰৰ উদাহৰণটোলৈ মন কৰা। স্পৰ্শ বৰ্ণক 5টা ভাগত ভাগ কৰা হৈছে, যেনেকৈ ক বৰ্গ, চ বৰ্গ, ট
বৰ্গ, ত বৰ্গ আৰু প বৰ্গ। আৰু প্ৰত্যেকটো ভাগতে 5টাকৈ বৰ্ণ আছে। এতিয়া আহিছোঁ ব্যঞ্জন বৰ্ণৰ আন এটি ভাগ অন্তস্থ বৰ্ণ। স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মধ্যৱৰ্তী স্থানত থকা বৰ্ণকেইটাক অন্তস্থ বৰ্ণ বুলি কোৱা হয়। ওপৰৰ উদাহৰণটোলৈ মন কৰিলে আমি গম পাম যে ওপৰৰ 25টা বৰ্ণ বৰ্গীয় বৰ্ণ অৰ্থাৎ স্পৰ্শ বৰ্ণ, আৰু এইকেইটা হৈছে উষ্ম বৰ্ণ। বৰ্গীয় বৰ্ণ বা স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত অন্তস্থ জ, ৰ, ল, ৱ এই 4টা বৰ্ণ আমি পাওঁ। যেহেতু স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত আছে, গতিকে সেই হিচাপে এই 4টা বৰ্ণক অন্তস্থ বৰ্ণ বুলি কোৱা হয়। এতিয়া আহিছোঁ ব্যঞ্জন বৰ্ণৰ আন এটি ভাগলৈ, সেইটো হৈছে উষ্ম বৰ্ণ। যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে মুখৰ বায়ু উষ্ম হৈ ওলাই আহে, সেইবোৰ বৰ্ণক উষ্ম বৰ্ণ বুলি কোৱা হয়। যেনে তালিব্য হ, মূৰ্ধন্য ষ, দন্ত্য হ। এই 4টা বৰ্ণক উষ্ম বৰ্ণ বুলি কোৱা হয়। ব্যঞ্জন বৰ্ণৰ আন এটি ভাগ হৈছে অনুনাসিক বৰ্ণ। যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে নাসিক সুৰত উচ্চাৰিত হয়, সেইবোৰ বৰ্ণক অনুনাসিক বৰ্ণ বুলি কোৱা হয়। উদাহৰণ হিচাপে চন্দ্ৰবিন্দু। চন্দ্ৰবিন্দুটো আমি যেতিয়া কোনো শব্দ লিখিবলৈ ব্যৱহাৰ কৰিম, কোনো বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু থাকিব, সেই বৰ্ণটো উচ্চাৰণ কৰোঁতে আমি নাসিক সুৰত উচ্চাৰিত কৰিব লাগে, আৰু সেই হিচাপে ইয়াক অনুনাসিক বৰ্ণ বুলি কোৱা হয়। ব্যঞ্জন বৰ্ণৰ আন এটি ভাগ হৈছে অল্পপ্ৰাণ বৰ্ণ। অল্পপ্ৰাণ বৰ্ণ হৈছে প্ৰতিটো বৰ্গীয় বৰ্ণৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণ কোমল হয়, গতিকে এইবোৰ বৰ্ণক অল্পপ্ৰাণ বৰ্ণ বুলি কোৱা হয়। ওপৰত বৰ্গীয় বৰ্ণকেইটালৈ মন কৰিলে আমি কথাখিনি বুজি পাম। ওপৰৰ উদাহৰণটো লৈছোঁ, এইকেইটা হৈছে বৰ্গীয় বৰ্ণ। বৰ্গীয় বৰ্ণ যিহেতু 5 প্ৰকাৰ, ক বৰ্গ, চ বৰ্গ, ত বৰ্গ, ত বৰ্গ আৰু প বৰ্গ। এই প্ৰত্যেকটো বৰ্গৰে 5টাকৈ বৰ্ণ বা আখৰ আছে। প্ৰত্যেকটো বৰ্গীয় বৰ্ণৰ প্ৰথম বৰ্ণ, তৃতীয় বৰ্ণ আৰু পঞ্চম বৰ্ণ উচ্চাৰণসমূহ কোমল হয়, নৰম হয়। সেই হিচাপে এই বৰ্ণকেইটা অল্পপ্ৰাণ বৰ্ণ বুলি কোৱা হয়। ক বৰ্গৰ এই 3টা হৈছে অল্পপ্ৰাণ বৰ্ণ। চ বৰ্গৰ চ, জ, ঞ এইকেইটা হৈছে অল্পপ্ৰাণ বৰ্ণ। ত বৰ্গৰ ত, দ, মূৰ্ধন্য ণ এইকেইটা হৈছে অল্পপ্ৰাণ বৰ্ণ। ত বৰ্গৰ ত, দ, দন্ত্য ন এইকেইটা হৈছে অল্পপ্ৰাণ বৰ্ণ। প বৰ্গৰ প, ব, ম এইকেইটা হৈছে অল্পপ্ৰাণ বৰ্ণ। এতিয়া আহিছোঁ ব্যঞ্জন বৰ্ণৰ আন এটি ভাগ মহাপ্ৰাণ বৰ্ণলৈ। প্ৰতিটো বৰ্গীয় বৰ্ণৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণৰ উচ্চাৰণ কঠিন বা কৰ্কশ হোৱা বাবে ইহঁতক মহাপ্ৰাণ বৰ্ণ বুলি কোৱা হয়। উদাহৰণ হিচাপে ওপৰৰ উদাহৰণটোলৈ মন কৰা যে প্ৰতিটো বৰ্গীয় বৰ্ণৰ দ্বিতীয় বৰ্ণ আৰু চতুৰ্থ বৰ্ণ এইকেইটা উচ্চাৰণ কৰোঁতে টান হয় বা কৰ্কশ হয়, গতিকে এই বৰ্ণকেইটাক মহাপ্ৰাণ বৰ্ণ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই খণ্ডটিত নিশ্চয় আমি বৰ্ণ বা আখৰ কাক বোলে
আৰু ইয়াৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে কিছু কথা জানিবলৈ সক্ষম হৈছে। যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবা আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আজিলৈ সামৰিছোঁ, ধন্যবাদ।